Hello friend, welcome back to Assam Facts channel. আজিৰ ভিডিঅ'টো হ'ল আপুনি নিজৰ হাৰ্টবিট কেনেকৈ চেক কৰিব। তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি সদায় পাই থাকিব। প্ৰথমতে আপুনি প্লে ষ্ট'ৰ যাব। প্লে ষ্ট'ৰত লিখিব ইনষ্টেণ্ট heartbeat instant heart rate বুলি মাৰিব। instant heart তলত যোনটো আহিছে এপ সেইটো অ'কে কৰিব। ইয়াতে চাব আপুনি 85 ওপৰত লিখা আছে 108, সেইটো আপুনি ইনষ্টল কৰিব। মই অলৰেডি কৰিছোঁ, সেইকাৰণে মই অ'পেন কৰিম। অ'পেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ওপৰত লিখা আছে ৰিমাইণ্ড মি লেটাৰ, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ফ্লেছ লাইট অন হৈ যাব। বিগিন মেষ্টাৰমেণ্ট এইটো অ'কে কৰিব। ফ্লেছ লাইটটো অ'পেন হ'ব আৰু ফ্লেছ লাইটৰ তাতে আপুনি নিজৰ আঙুলিটো দিব, যেনেকৈ মই দিছোঁ। আপোনালোকে টেনশ্যন নল'ব, আপুনি আঙুলিটো অকণমান গৰম হ'ব। টেনশ্যন ল'বলগীয়া কথা একো নাই, আঙুলিটো অকণমান গৰম হ'ব। মোৰ আঙুলিটো অকণমান গৰম হৈছে, অকণমান সময় ৰখি দিব, ধৰক 15 ছেকেণ্ড 20 ছেকেণ্ড। তো আপোনাৰ 10 9 8 এনেকৈ গৈ আপোনাৰ সম্পূৰ্ণ কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ লগে লগে আপোনাৰ হাৰ্টবিট কিমান এইটো দেখাই দিব। 2 1 গৰম হৈছে অকণমান, চাব মোৰ 71 BPM। আপুনি নিজৰটো চেক কৰি ল'ব, মোৰ 71 হয়। থেংক ইউ, নেক্সট ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। থেংক ইউ।